কংগ্ৰেছৰ বিৰুদ্ধে এইবাৰ সৰব ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা বিধায়ক দীপ্তিৰঞ্জন শৰ্মা। কংগ্ৰেছক নীলা শিয়াল আখ্যা। ৰাহুল গান্ধীৰ পৰা প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধীলৈকে, প্ৰিয়ংকা গান্ধীৰ পৰা গান্ধী পৰিয়ালৰ জোঁৱায়েকলৈকে সকলোকে আক্ৰমণৰ লক্ষ্য কৰি ল'লে বিধায়ক দীপ্তিৰঞ্জন শৰ্মাই। কংগ্ৰেছে যেটো পাপ কৰি গৈছে, তেখেতৰ পিতৃ প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কৈ গৈছিল, যিসকলে ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত চাকৰি পায় তেওঁলোকক চাকৰি দিয়া মানে অযোগ্যজনক প্ৰমোট কৰাৰ নিচিনা। মণ্ডল কমিশ্যনক আটাইতকৈ যদি এগেইনষ্ট কৰিছিল ৰাজীৱ গান্ধীয়ে কৰিছিল। গতিকে কংগ্ৰেছৰ যিটো নীলা শিয়ালৰ স্বৰূপ, ৰাহুল গান্ধীয়ে সদায় দুটা আৱৰণ পিন্ধে। এটা আৱৰণ তেখেতে ভাৰতবৰ্ষত পিন্ধে, এটা আৱৰণ ভাৰতবৰ্ষৰ বাহিৰত প্ৰায় তেওঁ গৈ থাকে। যেতিয়া ভাৰতদ্ৰোহী শক্তিৰ সৈতে মিলি পেলাই তেখেতে বিভিন্ন সময়ত প্ৰেছ মিটবোৰ কৰে, তেতিয়া সেই আৱৰণ পালন কৰে। ৰাহুল গান্ধীক ইতিমধ্যে ভাৰতৰ ৰাইজে ৰিজেক্ট কৰিছে, কংগ্ৰেছক ইতিমধ্যে ভাৰতৰ ৰাইজে ৰিজেক্ট কৰিছে, আৰু এই ৰিজেক্ট কৰাৰ কাৰণে তেখেতে মানসিকভাৱে ভাৰসাম্যহীন হৈ পেলাই আজি তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান মিছপ্ৰপাগাণ্ডা, যিটো ৱেলছৰ ৰাজনীতি, এটা অপপ্ৰচাৰৰ ৰাজনীতি কৰিছে। এই ৰাজনীতিক আমি সদায় গৰিহণা যোগাই আহিছোঁ, আৰু ভাৰতীয় জনতা পাৰ্টীয়ে সদায় সৰ্বশক্তিৰে কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ এই যি মিছা অপপ্ৰচাৰ, কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ ভাৰতদ্ৰোহী শক্তিৰ সৈতে যিটো মিতিৰালি, এই মিতিৰালিক ৰাইজৰ আগত উন্মোচিত কৰিবৰ কাৰণে আমি সদায় নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰিছোঁ। শোণিতপুৰ জিলা বিজেপিৰ নৱনিযুক্ত সভাপতি মধুস্মিতা হাজৰিকাৰ পৌৰোহিত্যত তেজপুৰৰ হেম বৰুৱা স্মৃতি ভৱনত মণ্ডল আৰু বুথ পৰ্যায়ৰ দলীয় নেতাকৰ্মীৰ উপস্থিতিত আয়োজিত সংবিধান গৌৰৱ অভিযানৰ কাৰ্যসূচীত উপস্থিত থাকি দলটোৰ সাধাৰণ সম্পাদক দীপ্তিৰঞ্জন শৰ্মাই কয় যে তাহানিৰ পৰাই কংগ্ৰেছ দলে আসন সংৰক্ষণৰ বিৰোধিতা কৰি আহিছে। ভাৰতবৰ্ষক নিঃশেষ কৰাৰ আন্তঃৰাষ্ট্ৰীয় ব্লুপ্ৰিণ্ট ৰাহুল গান্ধীয়ে তৈয়াৰ কৰা বুলি বিস্ফোৰক অভিযোগ তুলি দীপ্তিৰঞ্জন শৰ্মাই বামপন্থী দলৰ পৰা নীতি চুৰ কৰি সস্তীয়া ৰাজনীতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। কাৰণ কংগ্ৰেছে এপিনে ৰিজাৰ্ভেশ্যনক লৈ পেলাই ভাৰতীয় জনতা পাৰ্টীয়ে ৰিজাৰ্ভেশ্যন চেছ কৰিব বুলি কয়, কিন্তু আচল এই ৰিজাৰ্ভেশ্যন চেছ কৰাৰ মানসিকতা ৰখা পাৰ্টিটো হৈছে কংগ্ৰেছ। কাৰণ 1990 চনত ৰাজীৱ গান্ধীয়ে 1988 চনতে ৰাজীৱ গান্ধীয়ে কৈ গৈছিল স্পষ্টভাৱে যে যিসকলে ৰিজাৰ্ভেশ্যনৰ জৰিয়তে চাকৰি পায় সেইসকলক চাকৰি দিয়া মানে অযোগ্যজনক প্ৰমোট কৰা হ'ব। মণ্ডল কমিশ্যনক আটাইতকৈ বেছি এগেইনষ্ট কৰা পাৰ্টিটোৱে আছিল মণ্ডল আয়োগক কংগ্ৰেছ পাৰ্টি। ৰাজীৱ গান্ধী ডাঙৰীয়া সংসদত তেখেতে আনুষ্ঠানিকভাৱে ষ্টেটমেণ্ট দিছিল, আৰু আনকি সেই সময়ত ভাৰতবৰ্ষৰ যিবোৰ পেপাৰ আছিল সেই পেপাৰতো কংগ্ৰেছে ৰিজাৰ্ভেশ্যনৰ এগেইনষ্টত ষ্টেটমেণ্ট দিছিল। প্ৰথম কথা, সেই কংগ্ৰেছৰ লিগেচিটো বহন কৰি আছে ৰাহুল গান্ধী। আমি জানো গান্ধী পৰিয়াল বুলি ক'লে কংগ্ৰেছ, সেই ৰাহুল গান্ধীয়ে আজিৰ দিনত দেখুৱাবৰ কাৰণে তেখেতসকলে সংবিধানখন লয়। কিন্তু এই কংগ্ৰেছে আজিৰ দিনত ৰাহুল গান্ধীয়ে নকয় যে তেওঁলোকৰ দিনত কিহৰ কাৰণে ৭৫ বাৰ সংবিধান সংশোধন কৰা হৈছে। এই ৰাহুল গান্ধী কিন্তু নিমাত যেতিয়া আমি সোধোঁ যে 1956 চনতে সেই সময়ত নিৰ্বাচিত কংগ্ৰেছৰ যিখন কমিউনিষ্টৰ যিখন কেৰালা গভৰ্ণমেণ্ট আছিল, তেওঁৰ ককাও জৱাহৰলাল নেহৰু কিহৰ কাৰণে ভাঙি দিছিল, কিহৰ কাৰণে কংগ্ৰেছে 88 বা 356 প্ৰয়োগ কৰি পেলাই সেই সময় বিভিন্ন সময়ত নিৰ্বাচিত ৰাজ্যিক চৰকাৰসমূহ ভাঙি দিছিল। এই কংগ্ৰেছে ইমাৰ্জেঞ্চি ইম্প'জ কৰিছে। কিন্তু তাক আমি ইতিমধ্যে কংগ্ৰেছে যিটো কথা কৈছে, এই সকলোখিনি কথা ভাৰতীয় জনতা পাৰ্টীয়ে আমি তথ্য সহকাৰে খণ্ডন কৰিছোঁ, আৰু তাৰ কাৰণে আজি গোটেই ভাৰত জুৰি আমি যি সংবিধান গৌৰৱ দিৱস, এই সংবিধান গৌৰৱ দিৱস পালন কৰিছোঁ। আৰু তাত আমি উলিয়াই দিছোঁ যেনেদৰে 1947 চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দিনৰ পৰা আজিলৈকে কংগ্ৰেছৰ নেতৃত্বত ছিষ্টেমেটিকেলি বাবাৰাও ভীমচাঁদ আম্বেদকাৰক কেনেদৰে অপমান কৰি অহা হৈছিল, এই আম্বেদকাৰক কেনেদৰে জৱাহৰলাল নেহৰু প্ৰত্যক্ষভাৱে উদ্যোগ লৈ পেলাই 1952 চনত 1954 চনৰ ইলেকশ্যনত হেৰুৱাইছিলে, যিজন আম্বেদকাৰৰ স্মৃতিসৌধ দিল্লীত বনাবৰ কাৰণে কংগ্ৰেছে পাৰ্মিশ্যন দিয়া নাছিল, আৰু আম্বেদকাৰৰ দ্বাৰা ৰচিত সংবিধানখন কেনেদৰে কংগ্ৰেছৰ নেতৃত্বত ৭৫ বাৰকৈ আজিলৈ সংশোধন কৰা হৈছে। যি সময়ত জৱাহৰলাল নেহৰুৱে 1960 দশকতে নিজেই ভাৰত ৰত্ন লৈছিল, কিন্তু দাদা চাহেব ভীমৰাও আম্বেদকাৰক ভাৰত ৰত্ন দিয়াৰ কাৰণে ভাৰতবাসীৰ ৰাইজে 1990 চনলৈকে অপেক্ষা কৰিব লগা হৈছিল। আমি এইকাৰণে কৈছোঁ যে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ আজিৰ দিনত এক জৰ্জ সৰোজৰ ডিপ ষ্টেট শক্তিৰ দ্বাৰা পৰিচালিত হৈছে, যি শক্তিয়ে ভাৰতবৰ্ষক বিশ্বগুৰু হোৱাটো বিচৰা নাই, আৰু যি শক্তিয়ে ভাৰতবৰ্ষত এটা ফিয়াৰ চাইক'চিছ,
এটা ভয়ৰ মানসিকতা অনবৰতে বৰ্তাই ৰখাটো বিচাৰে। এই শক্তিৰ ছত্ৰছায়াতে ইতিমধ্যে কংগ্ৰেছে বিভিন্ন সময়ত ৰাষ্ট্ৰদ্ৰোহী শক্তিৰ সৈতে লগ লাগি কাম কৰিছে। আমি কংগ্ৰেছ দলৰ এই যি ৰাজনৈতিক মানসিকতা কেৱল ক্ষমতাৰ বাবে, আমি তেওঁলোকৰ এই মানসিকতাক সদায় গৰিহণা দি আহিছোঁ আৰু তেওঁলোকৰ যিটো স্বৰূপ, এই স্বৰূপ ৰাইজৰ আগত উন্মোচিত কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে সদায় চেষ্টা কৰি আছে।